কফি দাদা কফি দুটা দিব ল বাকী তোৰ এতিয়া জিমটোৰ নামটো কি বুলি কৈছিলি ঐ এইজনী তোৰ গাৰ্লফ্ৰেণ্ড নেকি ৰে জান ক'ত আছা তুমি আজি চিনেমা চাম বুলি কৈছিলা যে নোযোৱা নেকি আজি নাযাওঁ নেকি একচুৱেলি মই লগৰ এজনৰ লগত কফি খাবলৈ হা 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 কি লগৰ আচ্ছা মানে তই মোৰ লগত চিনেমা চাব যাব নোৱাৰ কিন্তু বেলেগৰ লগত বহি একেলগে চিনি খাই থাকিব পাৰ পিছফালে চা এটা চিন চলা আছ ভাই কি হ'ল তোমাৰ তই কোন বেকেলা নিবিৰ বল মানুহে চাই চেহেৰা মোক ৰোহিত চুপ ৰোহিত প্লিজ হাতখন এৰা মোৰ দুখ পাইছো মই আৰু মই কিমান দুখ পাইছো ভাবি চাইছ এবাৰ মানুহে চাই আছে তই ইমান চৰিত্ৰহীন বুলি গম পোৱা হ'লে মই তোক ভালে নাপালোহেঁতেন ৰোহিত ভুল কৰিছো গালি দিয়া চৰিত্ৰত ধৰি কথা নকবা বা হা তইচোন তাৰ লগত থাকি বম সাহসী হৈ গলি চালত তাক মই কি কৰিবা কোৱা কি কৰিবা মাৰিবা মাৰি পেলাম তাক নোৱাৰা মই থকালৈকে তুমি নিবিৰক একো কৰিব নোৱাৰা তাৰ লগত মই কফি খাবলৈ গৈ কি ভুল কৰিছো কোৱা ভুল তুমি কৰিছা সিওতো এজন ল'ৰা হয় তাক তেনেকে তুমি চবৰ আগত চৰ মাৰি দিছা তাৰ কি চেল্ফ ৰেচপেক্ট নাই বেলেগ ল'ৰা হোৱা হ'লে কি কৰিলে হেঁতে জানা কোৱা আৰু সি এনেকৈ গুচি গ'ল চুপচাপ একো নোকোৱাকে কিয় জানা বিকজ হি লাভছ মি ইমান ভাল পাই যিমান তুমি আমাৰ ৰিলেশ্যনশ্বিপত কেতিয়াও পোৱা নাছিলা ভাল পোৱা মানুহজনৰ সাহস হ'ব শিকিবা ভয় নহয়